কবিতাৰ শিৰোনাম বিশ্বশিল্পী। কবি জ্যোতিপ্ৰসাদ আগৰৱালা। শিল্পী মই তিনিও কালৰ, অতীতৰ, বৰ্তমানৰ, অনাগত ভৱিষ্যৰ। আদিতেই যাত্ৰা কৰি অনাদিলে যাওঁ, ধ্বংসৰ মাজেদি মই ৰূপান্তৰেদি ৰূপ পাই নৱতম সৃষ্টিৰ শলিতা জ্বলাওঁ। জনতাৰ হৃদয়ত মোৰ সোণোৱালী দেশ, মই পিন্ধো বিশ্ববেশ। নতুন দৃষ্টিৰে চাওঁ সৃষ্টিৰ অনিমেষ। নানা ভাষা, নানা আশা, নানা জাতি বৰ্ণ যিনি মই শুনো ৰিণি ৰিণি। বিশ্ব জনতাৰ এক অপূৰ্ব সংগীত। সেই সংগীতৰ প্ৰতিধ্বনি তোলো মোৰ গানে সুৰে, সাম্যৰ, সমৃদ্ধিৰ, সৌন্দৰ্যৰ মহামহত্বৰ। পাতিবলৈ শান্তিৰ নবলো এই পৃথিৱীত। মোৰ কল্পনা মেধা বুদ্ধি মনীষাৰ মোকে কৰি সংস্কৃতিৰ অপূৰ্ব আধাৰ, মোকে শলিতা কৰি জ্বলাওঁ বিশ্ব চাকি বিশ্ব জনতা পূজাৰ। সেই পূজাৰ প্ৰধান অৰ্ঘ্য কৰি মই মোকে দিওঁ উপহাৰ, মোকে কৰি সুৰক উপচাৰ। বিশ্বজুৰি জনতাৰ জয় জয়কাৰ, হওক জয় জয়কাৰ।